everyone, welcome to my YouTube channel. তো এতিয়া ৰাতিপুৱা সময় হৈ গৈছে 8টা বাজিছে। তো মই ভিডিওটো এতিয়া ষ্টাৰ্ট কৰি দিছো ৰাতিপুৱাই। সো দিনটোলৈকে মানে কৰিম বুলি ভাবোতে ভিডিওটো বনোৱাই নাযায়। সো সেইকাৰণে ৰাতিপুৱা ষ্টাৰ্ট কৰি দিছো। তো বলক আজি দিনটো কিনো কৰি থাকো আপোনালোককো দেখাও। আৰু দেৱালী বুলি অলপ সাফ সফাই কৰিছো। মই আৰু এওঁ লাগি পেলাই কালি অলপ সফাই কৰিলো বেলকনিটো। তো আৰু অলপ সফা কৰিব আছে আজি ছোৱালী কানি। এতিয়া মই পূজা দিব লৈছো। সূৰ্যক পানী দিছো, এনেকৈ তুলসী গছত সদায় দিওঁ, এনেকৈ মই পূজা কৰিছো। এতিয়া মই বিছনা পাৰিবলৈ আহিছো। ছোৱালীও মোৰ লগতে আহিছে বিছনা পাৰিবলৈ, দেখিছেনে? তাইকো মানে ভিডিঅ' কৰিব লাগে সেইকাৰণে তাইও মোৰ লগতে আহিছে। দেখিছেনে কম্বলখন কেনেকৈ জাপি আছে তাই? কিবা জানিছে তাইহে জানে। আৰু মোৰ পৰ্দাখন এতিয়া ছিঙি গ'ল। আঁঠুৱাখন ওপৰত থওঁতে পৰ্দাখন ছিঙি গ'ল। কাৰণ ইয়াৰে ৱালবিলাক ইমান ভাল নহয়। এটা গজাল মাৰিলেই ৱালবিলাক মানে ৱালবিলাকৰ পৰা গুড়া খুলি আহে। সব গজাল চজাল মাৰিব নোৱাৰি আৰু এইবিলাক কোৱাৰ্টাৰৰ ৱাল ইমান ভালকৈ নবনাই ন। ভাত খাই লওঁ, ভাত লৈ যাওঁ। ৰাতিপুৱা এনেকৈ ভাত খাই লওঁ, বঢ়িয়া লাগে খাই। দেখিছেনে বেঙেনা ফ্ৰাই, লেচেৰা মাহ ভাজি, ভাত আৰু এই খাই আছে মানুহজনে। খোৱা খাতে ৰ'ব। কাপোৰ মেলি হৈ গ'ল। এতিয়া কাপোৰখিনি মেলি দিলোঁ ধুই পেলাই। মেলি থকা নেদেখালোঁ আৰু সেইখিনি গোটেই আমাৰ কাপোৰ বিদলত। চ' এতিয়া কাপোৰৰ কাম হৈ গ'ল। এতিয়া অলপমান ৰেষ্ট লওঁ গৈ পেলাই। ছোৱালীও শুব চাগে, তাইকো অলপ খুৱাই লওঁ। চ' 3:30 বাজিছে। ৰ'বা, 3:30 বাজিছে। ভাত পানী খালোঁ আমি আৰু ভিডিঅ' নবনালোঁ আৰু ভাত খাই থাকোঁতে। চাওঁ না মনো সেইফালে চোৱাচোন। তাৰপিছতে এতিয়া খাই আছোঁ দৈ খাই আছোঁ। ছোৱালীয়ে খাই আছে মৌচুমী। খাই পেলাই তলত পেলাইছে, গোটেই পেলাইছে। চাওঁ এৰাচোন, দেখাব দিয়া। এইবিলাক গোটেই পেলাইছে। খোৱা বেবী পেলোৱা ৰ'বা, তুমি গোটেই লেতেৰা কৰি দিছা। তাই গোটেই মৌচুমীবিলাক পেলাইছে। তো মই এতিয়া দৈ খাই আছোঁ। 3:30 বাজিলে। এনেকৈ আৰু গ'ল আৰু দিনটো আমাৰ। তো গধূলিলৈকে লাইট চাইট লগাব নেকি, আৰু লগাম বুলি কৈছে দেৱালী। ৰ'বা না, কি হ'ল কোৱা, কি ক'বা? কিবা ক'বা? আমাৰ বম লৈ আহিছে, বম ফটকা ফুলজাৰি এইবিলাক লৈ আহিছে। সেইদিনাখন ৰাঞ্চি গৈছিল মানে, ৰাঞ্চি যাওঁতে তাতে হ'লচেল ৰেটত পায়। চ' হ'লচেল ৰেটত লৈ আহিছে। এইখিনি টোটেল চব মিলি পেলাই 2500 টকাৰ আনিছে। কিন্তু ইয়াতে আনিলে দামটো বেছি হ'লে 5000 মান হৈ গ'ল হয় বমবিলাকৰ। দেখিছে নেকি? আজি নেক্সট দিনাখন হয়। তো এতিয়া আমি দেৱালীৰ বজাৰ কৰিব গৈ আছোঁ। কিবা কিবি বম চমটো আনিছে, তাইও চাই বোলে। চাবা ৰ'বা, বম চমটো আনিছে আৰু বাকী অলপ খুচুৰা খুচুৰি কিবা কিবি পাওঁ নেকি, তাকে লৈ আহোঁ। অলপ চলপ ৰংগুলি বনাম বুলি ভাবিছোঁ, সৰু চাই আৰু বেছি নাজানো। তো ৰং চং লৈ আহোঁ। আৰু ছোৱালী তো এতিয়া আমি বজাৰ আহিছোঁ। এয়া আমাৰ কলনীৰ পৰা অলপ ওলাই আহি পেলাই এইখন গোটেই বজাৰ। এতিয়া গোটেই দেৱালীৰ বস্তুৱে ওলাইছে। এইবিলাক দোকান মানে দেৱালীৰ কাৰণে পাতি লৈছে এনেকৈ। চ' দেৱালীৰ বস্তুৱে মালা চালা পূৰা ওলাইছে, পূজাৰ বস্তু। এখন পূজাৰে দোকান অকল, কিন্তু বহুত দাম বস্তুবিলাক। মানে দামবিলাক শুনিলে আনিবলৈকে মন নাযায়। সৰু এডাল নাৰ্জী ফুলৰ দামেই 30 টকা 40 টকা সেনেকুৱা। এইবিলাক বাচনৰ ওলাইছে, বাচনৰ দোকান। এইবিলাক পূজাৰ দোকান ওলাইছে, পূজাৰ বস্তু আছে চব। ঝাৰু চাৰু ওলাইছে, এইবিলাক চাকি, মাটিৰ চাকি। মই লোৱা নাই, মাটিৰ চাকি আছে সেইকাৰণে লোৱা নাই। এইবিলাক ফটো ওলাইছে, বহুত বস্তু ওলাইছে আৰু আপোনাৰ যি লাগে তাকেই পাব আৰু। কিন্তু সেই হিচাপে দামটোও আছে, দামটো আৰু ক'বই নালাগে। চ' এনেকৈ আৰু আমাৰ কলনীৰ ওচৰতে গোটেইখিনি পায়। আৰু এইবিলাক ফুল ইমান ধুনীয়া লাগে, দেখিছেনে?
240 টকা 280 টকা 100 মই ইয়াতে এইটো ল'লোঁ কল ল'লোঁ আৰু এই সীতাফল ল'লোঁ Hey guys, আমি আহি পালোঁ বজাৰৰ পৰা আহি পেলাই মই পূজা চূজা দিলোঁ এতে ছোৱালী পপকৰ্ন খাই আছে এয়া পূজা চূজা দিলোঁ কালি আমাৰ লাইট লগাইছিলে 9টা বজাত আহিছিলে লাইট লগাইছে আমাৰ কালি বেলকনিটো লগাইছে দেখাই আছে আপোনালোকক কিন্তু মই আঁকিছোঁ স্বস্তিক আজি আঁকিছোঁ এইটো আমাৰ কলনীৰ দেৱালী লগাইছে লাইটবিলাক আৰু কোনোবাই লগাইছে কোনোবাই লগোৱা নাই এনেকুৱাই আৰু আমিও লগাইছোঁ